জীবন্ত দুজনের অসমীয়া সংস্কৃতি দেখি এক অক্ষৰ ভাবি দুজনা মহাপুৰুষৰ কালতে সৃষ্ট ভাৱনা আপোনালোকৰ আগত মহাপুৰুষী আদৰ্শ পৰম্পৰা ঐতিহ্যপূৰ্ণ ভূমি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰত অনিশ্চিতভাৱে নৈজৰ প্ৰথম ভূমিকাৰে সদুখিত শ্ৰদ্ধা প্ৰাৰ্থনা বিচাৰিছোঁ। লগতে এই ভূমিটি সমালোচনা হবে ইতিবাচক সমালোচনালৈ আৰু এদিনে আমি পৰম্পৰাৰ হম। সদুশিক্ষক পুনশ্চবাৰ আপোনালোকৰ পদপক্ষজন আমাৰ সদুশী প্ৰৱচন নাই আপোনালোকৰ পদলৈ গৈ সভাৰ্থী নিৰ্মাণে শিৰত কৰিব নিৰ্মাণ পৰীক্ষা লৈ আপোনালোকলৈ আগবঢ়াই দিছোঁ আমাৰ আজিৰ মহাপুৰুষে এটাতে নিসিংহ মুৰাৰী বাজতি দাদা বাজক খন্দ Bye.